বেগে গয়বাৰী সমষ্টি কেন্দ্ৰ কৰি আমাৰ গয়বাৰী ইউপিপিএল ব্লক কমিটিৰ সৌজন্যত আমাৰ এই অঞ্চলৰে জ্যেষ্ঠ লোকসকলক আজি ভোগালী বিহুৰ নামত শুভেচ্ছা জনাৰ লগতে সন্মান জনাৰ অৰ্থে এটা কাৰ্যসূচী চলিছে আৰু ইয়াৰ প্ৰায় 250-300 গৰাকী জ্যেষ্ঠ লোক আহিছে বয়োজ্যেষ্ঠ লোক আৰু তেখেতসকলক আমি আমাৰ পাৰ্টিৰ তৰফৰ পৰা বিশেষকৈ আমাৰ গয়বাৰী ব্লক কমিটিৰ তৰফৰ পৰা আদৰণি জনাইছে সন্মান জনোৱা হৈছে বিশেষকৈ এই কথাও আহ্বান কৰা হৈছে তেখেতসকলক যে তেখেতসকলে ইমান বছৰ সমাজৰ কাৰণে জাতিৰ কাৰণে দেশৰ কাৰণে খাটি আহি যিখিনি অভিজ্ঞতা লাভ কৰিছে সেই অভিজ্ঞতা আমাৰ কাৰণে কামত আহিব মানে যেহেতু বিভিন্ন সময়ত আমাৰ সমাজত বিভিন্ন সমস্যা দেখা দিয়ে আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিসকলৰ পৰামৰ্শ আমাক প্ৰয়োজন হয় সেইকাৰণে বিগত সময়খিনি যিখিনি সেৱা তেওঁলোকে আগবঢ়ালে তাৰ কাৰণে তেখেতসকলে ধন্যবাদ দি অহা দিনবিলাকত যাতে তেখেতসকলে আমাক আৰু কিছু সমস্যাৰ সময়ত বুদ্ধি পৰামৰ্শ দিয়ে তাৰ কাৰণে আহ্বান জনোৱা হৈছে আৰু আমি সুখী যে ইয়াত গোট খাইছে তেখেতসকলে অন্ততঃ সমাজৰ কাৰণে তেওঁলোকৰ সমৰ্থনকে আগবাঢ়িবৰ কাৰণে যিখিনি উৎসুকতা প্ৰকাশ কৰিছে সেয়া আমাৰ কাৰণে যথেষ্ট আশাবাঞ্জক আমি উৎসাহিত হৈছোঁ